শক্তিহীন শক্তি বিভাগত অসম চৰকাৰৰ দৰকাৰ হৈছে সৌৰ শক্তিৰ। আজি কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ভালুকঘাটত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ বিদ্যুৎ বিভাগক শক্তিশালী আৰু ত্বৰান্বিত কৰাৰ বাবে 25 মেগাৱাটৰ সৌৰ শক্তি চালিত অৰ্থাৎ সোলাৰ প্ৰজেক্টৰ শুভ উদ্বোধন কৰে। শক্তি বিভাগে আয়োজন কৰা আজিৰ সৌৰ শক্তিৰ প্ৰজেক্টৰ শুভ কাৰ্যসূচীত উপস্থিত হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা বৰঝাৰ বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে পোনে পোনে বকোৰ ভালুকঘাটত উপস্থিত হয়। আজিৰ সভাত অসম চৰকাৰৰ শক্তি আৰু খনিজ মন্ত্ৰী নন্দিতা গাৰ্লুচা, হস্ততাঁত বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গুৰা ব্ৰহ্ম, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, শক্তি বিভাগৰ ভালেসংখ্যক বিষয়া কৰ্মচাৰীৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ ভালেসংখ্যক সৰুবৰ নেতাক সভাত উপস্থিত থকা দেখা গ'ল। বকোৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, JB নিউজ আছাম। 25 মেগাৱাট সৌৰ শক্তি সম্পন্ন বকোত শুভ উদ্বোধন হ'ল। আমগুৰিত 75 মেগাৱাট হৈছিলে, ওদালগুৰিত 25 মেগাৱাট হ'ল, আজি বকোত 25 মেগাৱাট হ'ল। খুব কম দিনৰ ভিতৰতে নগাঁও আৰু শিলচৰত আৰু 25 মেগাৱাট সৌৰ শক্তি চালিত শক্তি উৎপাদন হ'ল। ইয়াৰ সমান্তৰালভাৱে অসমত আমি আৰু 2000 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ প্ৰচেষ্টা চলাই আছোঁ। আমি খুব কম সময়ৰ ভিতৰতে ৰাইজৰ লগত এই বিষয়ে সবিশেষ শ্বেয়াৰ কৰিম। বিশেষকৈ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত এই প্ৰকল্পকেইটা আৰম্ভ কৰিম। মইতো নাজানো, মই সকলোকে যি বানপানী সাহায্য আগত কেতিয়াও পোৱা নাই, এইবাৰ দি আছোঁ। মোৰ হাতত পইচা আছে, মই 15 তাৰিখৰ আগতে চবক দি দিম। তাৰপিছত মথাউৰি বনাম, তাৰপিছত ৰাস্তাখিনিও বনাম। বাকী আৰু মই বাতৰি কাকত, কেন্দ্ৰীয় গৃহমন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, সংসদ এইবিলাকত কিয় সোমাম? জুবিন গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত টকা পইচাৰ অভাৱ হয় তেতিয়া মই অমিত শ্বাহ ডাঙৰীয়াক ক'ম। এতিয়া জুবিন গাৰ্গ একো প্ৰব্লেম হোৱা নাই, যেতিয়া প্ৰব্লেম হ'ব অমিত শ্বাহ ডাঙৰীয়াই লগে লগে জুবিন গাৰ্গৰ স্বাস্থ্য কিয় সোমাম? আৰু বহুত টকা লাগে, ক'ৰ পৰা আহিছে সেইটোলৈ মই চাই কি হ'ব? স্যার এগৰাকী আশা আমি এয়াৰ এম্বুলেঞ্চো আনিব কৈছোঁ, তেওঁৰ 3টা পদস্থিতিত আহিব, কিন্তু তেওঁৰ স্বাস্থ্য যথেষ্ট বিপদ নহয়। খালি এজ এ মেটাৰ অফ কশ্যনহে আমি তেওঁক আনিছোঁ। আদাৰৱাইজ তেওঁ সুস্থ, তেওঁৰ গোটেইবিলাক ভাইটেল অৰ্গেন ভাল কৰি ফাংচন কৰি আছে। ৰাতিপুৱা অলপ চিজাৰ হৈছিল, কিন্তু এতিয়া স্যার পঙ্কজ পাঠক